আন্ধেৰি আন্ধেৰিত আন্ধাৰত মাজত আমি কি বিচাৰিম Hi guys. हल्की हल्की बारिश है Hi guys, what's up? কি খবৰ Peninsula সকলোৰে? Pictures Hi guys, what's up? কি খবৰ সকলোৰে? এই hi guys, what's up? কি খবৰ সকলোৰে? আশা কৰিছো আপোনালোক বহুত বহুত ভালে আছে। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আমি এতিয়া গৈ আছো আন্ধেৰি। আজি সব ৰেপাৰ হৈ গৈছে যিহেতু আপোনাক দেখা পাইছে। গোটেই পৰা মানে আজি মানে ড্ৰেছিং সেন্সটো সবৰ বেলেগ হৈ গৈছে। ৰাঘৱ এফালে ৰিল চিলত ব্যস্ত হৈ গৈছে। এই পুৰা ৰেপাৰ আজি গৈ আছো আমি আন্ধেৰি আন্ধেৰি আন্ধেৰিত আন্ধাৰত মাজত আমি কি বিচাৰিম कर देंगे आज अंधेरी में अंधेरा अंधेरा इतना गंदा है छी তো এয়া আজি कोई हो ही नहीं सकता तुम लोग ব্লগটো চাওক এণ্ড এনজয় কৰক গাইজ কেইখন চলাওক আৰু এয়া গাইজ বহুত দিনৰ পাছত মানে ৰ'দ দি আছে এইকেইদিন বহুত দিনৰ পাছত আজি দি দিছে বৰষুণ ধুনীয়াকৈ বৰষুণৰ ভাইব লৈ আজি মুম্বাইখন চাইছোঁ তাতে ইভিনিং হৈছে ছানছেট হ'ব হৈছে খুব ধুনীয়া কালাৰ এটা আহিছে ভাল লাগিছে दुनिया खूब दुनिया ইও আজি ইও গোটেই চাওঁ ইও ৰেপ এটা কৈ দিয়া दुनिया নহয় ঘুনিয়া ধুনীয়া নহয় ঘুনিয়া ধুনীয়া নহয় ঘূণীয়া সেইটো কি আকৌ ও ঘুনিয়া মানে কি নাজানা মানে ঘুনিয়া মানে বেয়া ধুনীয়া নহয় ঘূণীয়া ধুনীয়া নহয় ধুনীয়া সেয়া অ' सादा सादा सीधा सीधा होना जी मैंने तुमको पाया है या तूने मेरे को खोना अरे अरे सोना है दिल करे तू कर भी ले बाहों में तू भर भी ले सारे में तेरे सो कसम भी ले आके तू निगाहों में सबर भी ले सोना उड़ा रोका है বহুত বেছি ট্ৰাফিক আছিলে চ' ৰাঘৱে ট্ৰাফিক পুলিচ হ'বলগীয়া হ'ল হয় সেইটো ক্লিয়াৰ কৰিবলগীয়া হ'ল নাও ইটছ ক্লিয়াৰ্ড এণ্ড উই আৰ গোয়িং साला सब लोग ऐसे रास्ते में लगा देते हैं इतना तो सेंस सो गाइस আমি আহি পালোঁ আন্ধেৰি ৰাঘৱ আৰু তাই এই চিৰিয়েলৰ কিবা চেক টেক ল'ব আছে তো সেইটো কাৰণে অফিচলৈ আহিছোঁ মেইন অফিচত ইয়াৰ পাছত আমি ক'ৰবালৈ যাম স্পেচিয়েল জেগা এটা আপোনালোকে দেখা হ'ব ব্লগত তো চাই থাকক এণ্ড চাই থাকক আৰু চ' গাইজ ইহঁতৰ চেক টেক কাম চাম হৈ গ'ল আজি ৰাঘৱে পাৰ্টি দিব তাইও পাৰ্টি দিব চবে মোক পাৰ্টি দিব চ' চবে পাৰ্টি দিব আৰু এতিয়া আমি मैं भी दूंगा इन सबको रेस्टोरेंट का नाम क्या है ए हट वो अलग है तो मैं वहाँ अभी इन सबको पार्टी मैं देने दे वाला रही हूँ हूँ, मैं दे 5 रही हूँ, स्टार रेडिसन होटल में। में मैं दे रही हूँ वो अलग है रेडिसन में जाके मैं पार्टी दे रहा हूँ रेडिसन ये तो में बेलेग प्लान है बेलेग प्लान वो तू अलग मेरे घर में देगा हाँ वो अलग प्लान ये रेडिसन में पार्टी दे रहा हूँ उसके बाद ये लोग कह रहे हैं घर पे देगा बताइए नहीं, कोई बात होती है रेडिसन में बताओ मैं दे रही हूँ মই বুজাই দিছোঁ ৰেডিশ্যনটো তাইক মাতিছিলে ৰেডিশ্যনটো সেইকাৰণে আমি তিনিটা গৈছোঁ খাবলৈ আৰু ৰাঘৱৰ পাৰ্টিটো এক্সট্ৰা পাৰ্টি আৰু এতিয়া আমি গৈছোঁ মানিজী ঘৰ খাওঁ আমি মানিজী ঘৰৰ ওচৰতে টিকিল টিকিলাই আহিছিলোঁ এতিয়া মানিজীক ফোন কৰিলোঁ সেইকাৰণে ক'লে ঘৰলৈ মাতিলে आई সেইকাৰণে एम ঘৰলৈ आल्सो ब्लॉगर সেয়া আৰু হয় না प्रमोशन ऐसे कहते हैं ऐसे इसको कहते हैं प्रमोशन देखो आई एम ऑल्सो ब्लॉगर तो मेरा चैनल है जिसके ऊपर बहुत तगड़ी रीच है मतलब इतनी तगड़ी रीच है कि अगर आप लोग ब्लॉग देखने जाओगे तो हैंग हो सकता है इसके लिए मत देखो आप लोग उसको सब्सक्राइब करना पहले उसके बाद देखना उसके बाद देखना সেয়াই গাইজ এয়া ট্ৰেফিকত ফচি আছোঁ এতিয়া এইখিনি ইয়াৰ পিছত আমি যাম ৰেডিশ্যন ব্লু য'ত আজি ডিনাৰৰ নিমন্ত্ৰণ আছে সেইটোৱে কথাটো এইখন যেন সপোনৰ ঘৰ গাইজ মোৰ भाई साहब ये वॉचमैन ना इतने सारे कैमरे देख करके पहले ही रोक देगा कहेगा ये लोग কেতিয়া সম্ভৱ হ'ব নাজানো গাইজ এই জাষ্ট গাড়ীখন ইয়াতে পাৰ্ক কৰিলোঁ একদম এই পাৰ্কিংটো চবতছে বেয়া পোৱা পাৰ্কিং মোৰ সেনেকৈ একদম চাইড নাথাকে ন 1 ইঞ্চি নহয় মানে 5 ইঞ্চিৰ মাজত গাড়ীখন ভৰাব লাগে তাতে গাড়ীখন যেতিয়া ডাঙৰ হয় তেতিয়া আৰু বেছি প্ৰব্লেম হয় এইটো মানে এনেকৈ মিলাবলৈ কিন্তু আজিকালি মই পাৰ হৈছোঁ আৰু আহি গ'লোঁ সেই সপোনৰ ঘৰখনত এনেকুৱা এখন ঘৰ যদি পাছলৈ লৈ ল'ব পাৰোঁ তেতিয়া জীৱনটো মজাই হৈ যাব এইটো মানে ঘৰ মানুহৰ ভাবক ইয়াতে মানুহে চিল টিল মাৰে কি কৈছা ষ্ট্ৰ ফ্লেটৰ ভিতৰত ৰেপ কৰাৰ কথা আছিল নেকি अदानी अदानी दिल दिल दानी Yo boys, P-Town babe, P-Town. Adani town. চলো আহি গ'লোঁ এতিয়া ইয়াতে আমি টাইম পাছ কৰি তাৰপিছত ইয়াৰ পাছত যাম ৰেডিশ্যন এয়া চিধা আমি বেডৰুমৰ পৰা আপোনালোকক দেখুৱাম দি ভাইব অফ দিছ হাউচ সেইকাৰণে এই ঘৰটো মোৰ সপোনৰ ঘৰ নিচিনা বুলি কওঁ যে সেইটো কাৰণে চাওক ওপৰৰ পৰা মেট্ৰ' ধুনীয়াকৈ কোন গৈ আছে ক'ত নাই গোৱা এয়া চাওক ৱাও কি ধুনীয়া ভিউ আৰু ডাইৰেক্ট এইটো খুলিলে বেডৰুমৰ পৰা ধুনীয়াকৈ ইয়াতে ৰখি বেলকনিৰ পৰা
ধুনীয়াকৈ চাই দিওঁ আৰু ইয়াৰ পৰা যোনটো মজা লাগে মানে সেইটো প্ৰকাশিত আনপ্ৰকাশিত এই আনপ্ৰকাশিত সেইটো আনপ্ৰকাশিত মানে নতুন ব্যাকৰণ সেইটো মানে বহুত বেলেগ এটা লেভেল মানে নতুন ব্যাকৰণ সেইটো কাৰণে এইটো সপোনৰ ঘৰৰ নিচিনা মানে ইয়াতে যদি ঘৰ এটা ঘপকৈ নাপাব টাইম লাগিব হয় নাই হ'ব ফ'কাছ কিয় হোৱা নাই হ'ব ইয়াতো ফ'কাছ ইছ্যু আহি গ'ল নি সেয়া মানে যে আমাৰ কাৰণে জুচ আনিছে मोको पकड़ लिया गिरफ्तार कर लिया हम लोगों ने गिरफ्तार योर बस्टेड क्रिमिनल আমি ইয়াৰ পৰা ওলালোঁ এতিয়া আমি যাম ৰেডিশ্যন সেইটোৱে কথাটো मैंने सोचा भी नहीं है मोर तो ड्रीम कम टू आरो नहीं सोचा नहीं है मतलब अभी रिसेंट इयर्स চ' গাইজ আমি পাই গ'লোঁ সেই গোমা এছিয়ান এক্সপ্ৰেছ বাই ৰেডিশ্যন ব্লু আমাক ইয়াতে ডিনাৰ কৰিব মাতিছে আজি এণ্ড চ' বহুত দিনৰ পাছত আমি এনেকুৱা 5 ষ্টাৰ খাব আহিছোঁ তো সেইকাৰণে মজা লাগিছে আৰু তাতে মজা লাগিছে যে সেই আৰু ফ্ৰীতে খানাটো পাইছোঁ সেইটো ডিনাৰটো এতিয়া ভিডিঅ' চিডিঅ' কিবা বনাওঁ চাই থাকক ভাইবটো বহুত বেলেগ গাইজ লিফ্টটো চাওক লিফ্টটো মানে ইয়াতো কিবা বেলেগে বনাইছে ইয়াতে শুই মেলি যাব পাৰে আপোনালোকে একদম লিফ্টটো বহুত ধুনীয়া সৌন্দৰ্যৰে ভৰপূৰিত লিফ্ট সৌন্দৰ্যৰে কিবা ভাল লাগিছে কুচন চুচন লগাই দিছে লিফ্টত বঢ়িয়া নাই সঞ্জীৱ যোনে মাতিছিলে তেখেতসকলক ফোন কৰি ল'ম যে আমি আহি পালোহি নহ'বা আকৌ খেদাই দিলে বেয়া লাগিব ন লৈ দিওঁ ভিডিঅ' গাইজ এইটো ৱাশ্বৰুম চাওক ৱাশ্বৰুমেই নে এইটো হে কি মজা লাগিছে মোকো সেক্সি লাগি গৈছে ৱাশ্বৰুম এনেকুৱা ऐसा आईना हो ना तो हर दिन हम लोग हर रोज हम लोग सेक्सी दिखेंगे बेकरी सेकरी डिनार আৰু এইখিনি গোমা নহয় গোমাটো বেলেগ পাৰ্টত আছে তো আমি গোমা ফালে গৈছোঁ য'ত মানে খাব আহিছোঁ এইটো বেলেগ কিবা মুছাফিৰ নে কিবা সেইটো মানে বেলেগ বেলেগ পাৰ্ট আছে মুছাফিৰ কিবা 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 আমি গৈছোঁ গোমাটো মানে মেইনটো চাওঁ কি হয় এনেই কি মজা লাগিছে চুৱে এইটো গোমা কি ধুনীয়া ভেৰি নাইচ ধুনীয়াকৈ আমি অৰ্ডাৰ চৰ্ডাৰ দিছোঁ চ' গাইজ আমাৰ আহি গৈছে খানা এইটো আমি দিছোঁ চুচি ইয়াতে কেঁচা মাংস আছে ন নাই নাই এইটো ভেজ ভেজ দিছে এভোকাডো আছে আচ্ছা আচ্ছা এইটো এভোকাডো আছে বিকজ ইয়াত কেঁচা মাংস দিয়ে সেইকাৰণে আমি ভেজটো দিছোঁ অৰ্ডাৰ চুচি পুচিটো আমি চপষ্টিক্স দি খাব লাগে যিহেতু চপষ্টিক্সৰ অভ্যাস আমাৰ অলপ চলপ আছে তো সেইটো কাৰণে খাব পাৰিম আৰু এনেকৈ Yes. क्या है আপোনালোকক মানে মই খানাকেইটা কৈ দিছোঁ এইটো হ'লে কিবা এটা ৰাইচ যোনটো নৰ্মেল ৰাইচ এইটো আকৌ নীলা ৰাইচ এইটো মানে নীলা নীলা কিবা এইটো নন স্পাইচি এণ্ড সেইটো স্পাইচি আৰু এয়া কিবা আমি চব মানে বিভিন্ন ধৰণৰ খানাবোৰ লৈছোঁ যাতে আমি চব টেষ্ট কৰি পেলাই আমি চাব পাৰোঁ কোনটো ভাল হয় কোনটো বেয়া হয় নাই নে কি কোৱা কিন্তু মই এইটো খাই এই নীলা চাউলটো খাব মন গৈছে বহুত দিন মানে আজিলৈকে খোৱা নাই আজি নহয় প্ৰথমবাৰ নীলা চাউল খাম যেতিয়া নীলা চাউলৰ চাউলটো মানে চাউলটো বেলেগ হা এইটো ক'লা চাউল এয়া চাওক এইটো চপ যেন লাগিছে ন মিঠা চপ যেন লাগিছে এইটো ক'লা চাউল ব্ৰাউন ৰাইচ আৰু এইটোহে নীলা চাউল ত' গাইজ আমাৰ টেলেণ্ট এটা আছে চাব দেই 1 2 3 আৰু এটা টেলেণ্ট আছে সেইটো মোৰ অকল এটা চাইডে আছে তাই দুটা চাইডে আছে তুমি ঘূৰাই দিয়া কি আছিলে এইটো এইটো আৰু फतुआ अब सेम टैलेंट दिखाएगा राघव वैसे ही तेरे बहुत लंबे है ना तो करेगा तो अच्छा भी लगेगा नाक का टैलेंट दिखाओ नाक का আৰু গাইজ এইটো মোৰ ফেভৰেট বস্তু আহি গ'ল এতিয়া এইটোৱে খাম লাষ্ট এইটো ডেজাৰ্ট আমাৰ
এই ফাল্টু কৰিছে চা খাইছে চা উঠে চুঠে লাগি গোটেই অৱস্থা বেয়া आज मैं मतलब किस कर सकूं तो कोई हो तो बताना मेरे दांत कैसे लग रहे हैं उसको তেৰি জমাই দিছে বাকীকেইটা আমাক ভাবি আছে আমি চাগে একদম সিহঁতে এনেকুৱা দেখাই নাথাকে বয়া উৎপাত দিছোঁ আৰু খাই মেলি হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া আমি ইয়াতে ফটো চটো উঠিম ৰিল চিল মানে এইবোৰ চবোৰ বনাম কাৰণ আমাক সেইটো কাৰণে বনাইছিলে অকণ প্ৰমোট কৰি দিবলৈ তো সেয়াই চ' গাইজ আহি পালোহি ঘৰ ধুনীয়াকৈ খাই মেলি আহিলোঁ একদম পূৰা পেট ফুল এনেকৈ ভাল লাগি থাকে ক'ৰবাত ক'ৰবাত ইনভিটেশ্যন আহি থাকিলে আৰু এনেকৈ বহুত কিবা কিবি স্পেচিয়েল ভিডিঅ'জ আহিছে গাইজ সেইটো কাৰণে আপোনালোকে একদম ষ্টে টিউন এণ্ড বহুত জলদি আমি আৰু ক'ৰবাত যোৱাৰ প্লেনো কৰিছোঁ সেইটো কাৰণেও ষ্টে টিউন এণ্ড আশা কৰিছোঁ আপোনালোকে ভিডিঅ'জবোৰ চাই ভাল পাইছে আৰু কিবা কিবি ইণ্টাৰেষ্টিং ভিডিঅ'জ আহি আছে এণ্ড আকৌ লগ পাম আপোনালোকক কাইলৈ আজিৰ কাৰণে এয়াই আছিলে এনেকৈ চাই যাব এনেকৈ মৰম দি যাব এনেকৈ আশীৰ্বাদ কৰি যাব বাই টেক কেয়াৰ আকৌ লগ পাম আপোনালোকক কাইলৈ বাই গাইজ